গুড মৰ্ণিং গাইজ। আজি এই নতুন ব্লগটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ কাছাৰ POP প্ৰেক্টিছৰ কাৰণে। কাছাৰত কেনেকৈ যাওঁ আমি চাই থাকক আপোনালোকে। যোৱাৰ সময়ত কেনেকুৱা মস্তি হয় কি হয়। এই চবেই ৰেডি হৈ আছে। এই বাইদেউ অকণ নাই আৰু দেখাই আছোঁ ৰুমত এইবিলাক ৰেডি পুৰা। এইয়া বাকাচ চাকাচত গুৱাহাটী বিতুপন নৱজিত मजा आया I love you bro I love you, bro. এইটো বড়ো বৰ্তা এই চনত ৰাবা হৈ আছে। নাযা নাযা বলা খুৰ্মি প্ৰকাশ প্ৰদীপ ঋতুপন মৰ্নিং ৰাইটাৰ চব ৰেডি ৰেপ এখন মোৰ মেখেলা ময়ো ৰেডি হৈছোঁ। মই টাং লৈছোঁ। এইটো মোক টাং গাইজ ৰেডি পুৰা একদম। বাইদেউ পুৰা ৰেডি ৰেডি হৈ গ'লো গাইজ। পুৰা একদম পেকিং চেকিং কৰি পুৰা ৰেডি। এতিয়া কেইদিনৰ মূৰত গা ধুইছা গোটেইকেইটাই? কেইদিনৰ মূৰত? তো গাইজ আমি ৰেডি হৈ গ'লো এতিয়া লাহেকৈ। এনেকৈ চবেই ওলাই আছে এতিয়া। RC ব্ৰেক আজিৰ পৰাই বাইবা হ'ব। চেন লাগিব যেতিয়া আহিম। চবিতা বাছত বহি ৰেডি আৰু বহা নাই এতিয়ালৈকে, বহিব আৰু। বস্তু বাহিনী উঠাই আছে আৰু আমিও এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু এতিয়া ব্ৰিফিং হ'ব। তাৰপিছত আমি যাম আৰু কাছাৰ। ফাইনেলি 1টা বাজি গ'ল। এতিয়া যাব ওলালোঁ। ফাইনেলি হেডকোৱাৰ্টাৰৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ। আহি গাড়ীখন বেয়া হ'ল আৰু ৰখি আছোঁ। পেটলাক গাড়ীখন বেয়া হ'লে আমি ABSৰ লগত আহি গ'লোঁ গাড়ীত। এনেকৈ গৈ আছোঁ। মানে আছামিছ ইয়াতে আছোঁ। এইবিলাক চাবলৈ কৰি গৈ আছোঁ এনেকৈ। 4জন ৰিক্ৰুট, এজন ছাৰ আছে, 24 টিচাৰ। গৈ আছোঁ এনেকৈ গৈ আমি এনেকৈ এইবাৰ কুচিয়াৰা নদীটো পাম। যিটো মানে ইটো পাৰে আমাৰ ইণ্ডিয়া, সেইটো পাৰে বাংলাদেশ। মানে এইটো কুচিয়াৰা নদী, সেইটো পাৰে বাংলাদেশ, আমাৰ এইটো পাৰে ইণ্ডিয়া। ফাইনেলি আমি
আমি 680 পাই গ'লোঁ এতিয়া সোমালোঁ ছেকেণ্ড গেটেদি ভিতৰত সোমালোঁ বাকীখিনি ভিডিঅ' কৰাই নহ'ল বাকীখিনি মানে থাকি গ'ল পাহৰিও গ'লোঁ আৰু এই আৰু থেংক ইউ গাইজ পবিত্ৰ যাব ছাৰ তাতে আমাৰ দুজন আছে কি কৰিব চাইছোঁ ভাবক ভেৰি গুড ব্ৰেক